সেইটোৱে মেইন হ'ব। আমি মাক বাপেক হাজিৰা কৰিব যাম, ডেইলি হাজিৰা আমাৰ হাজিৰা কৰিবলৈ নক'লে আমাৰ পেট মৰিব। ল'ৰা খোৱাম কি সেইকাৰণে মাক বাপেক হাজিৰা কৰিব যাম। বিনু গগৈ ঘৰত হেনো পিছতহে শুনিছোঁ, শুনাৰ পিছতহে ভাবিছোঁ হয় নাই। বিনু গগৈ ঘৰত তাই নে ছোৱালী তাই লগ খাই পিনে থানাত এণ্ট্ৰি দি আহিছিলোঁগৈ। থানাৰ পৰা আহি পিনি তাৰ পিছতহে গম পাইছোঁ যে মোৰ ছোৱালীজনীক কোনে নাম্বাৰ দিছিলে। যিগৰাকীয়ে নাম্বাৰ দিছিলে তেওঁ বোলে হেৰি তেওঁৰ ওচৰলৈ গ'লোঁ। গৈ পিনি তেওঁক সুধিলোঁগৈ আপুনি নাম্বাৰটো কেনেকৈ পালে। মই বোলে হেৰি ৰং নাম্বাৰ মোৰ লাগিছিলে। ৰং নাম্বাৰ লাগিছিলে যদি বোলো আপোনাৰ নাম্বাৰটো কেলৈ বোলে এনেকৈ ৰং নাম্বাৰ মোৰ ছোৱালীজনীক বোলো দিলে বোলো। মই বোলে চিনাকি হ'বলৈহে দিছিলোঁ সেনেকৈ বুলি কৈছে। তেতিয়া মই কৈছোঁ বোলো আপুনি কেলৈ চিনাকি হ'বলৈ দিব, মই কিন্তু আপোনাক সোধাই বোলে নাই, মোৰ ছোৱালী উলিয়াই এতিয়া লাগিবই, ছোৱালী উলিয়াই নিদিয়ালৈকে বোলো আপোনাক মই নেৰিম বোলো সেনেকৈ বুলি কৈছোঁ। মই ভাল ল'ৰা বুলিহে দিছিলোঁ বোলে, মই বোলে নাম্বাৰটো বোলে মইনো কি জানো সেনেকৈ কৈছে সেই মানুহ। মহিলাগৰাকীৰ নামটো কি? বিনু গগৈ। আৰু আপোনালোকৰ ছোৱালীজনীৰ নামটো কি? পাহি গগৈ। তাই কিহত পঢ়িছে? 9ত। বয়স? বয়স 16 বছৰ। কাৰ লগত গৈছে বুলি সন্দেহ কৰিছে আপুনি? ঘৰৰ পৰা অকলে ওলাই গৈছে বুলিয়ে কৈছে আইতাকে। সবিয়াকৈ জনাওকচোন। বিনু গগৈয়ে যদি কাৰোবাৰ লগত পঠিয়াইছে মই সেইটো নাজানো। মানুহবোৰে কিছুমানে কৈছে ঔটেঙা তলৰ পৰা তুলি নিছে, ঔটেঙা তলৰ পৰা গৈছে সেনেকৈ বুলি কৈছে, শুনিছোঁ আৰু সেইবোৰ কথা। কিমান তাৰিখে তাৰমানে এই ছোৱালীজনী ইয়াৰ পৰা ঘৰৰ পৰা ওলাই গ'ল? বুধবাৰ 14 তাৰিখ। ক'লৈ বুলি কৈছিলে? তেওঁ ভজুলে বুলি ওলাই যাওঁ বুলি কৈছিলে। ল'ৰাজনৰ নামটো? ল'ৰাজনৰ নামটো হিমাংশু মেছ। ঘৰ ক'ত তেওঁ? ঘৰ নিমনাগড় শ্ৰীপুৰ। এতিয়া প্ৰশাসনে কি কৈছে আপোনালোকক? প্ৰশাসনে বোলে আমি কিমান বাৰু আগবাঢ়িম, চেষ্টা কৰিম, তোমালোকে একোহতে নিদিবা বুলিয়ে কৈছিলে। আজি 4 দিনেই হ'ল, মোৰ 4-5 দিন হৈ গ'ল। মই নোৱাৰিলোঁ, সেইকাৰণে মই আজি চবতে হেৰি সহায় বিচাৰিবলৈ মোৰ লগীয়া হ'ল। এতিয়ালৈকে ছোৱালীজনী কোনো হোমহাত্ৰ আপোনালোকে উলিয়াব পৰা নাই নহয়? এতিয়ালৈকে একো মুহূৰ্তই পোৱা নাই। বিনু গগৈয়ে বিকিলে যদিও আমি নাজানো, তেওঁ যদি আগতো যদি সেনেকৈ বিক্ৰী কৰি খাইছে যদি। বিনু গগৈ ঘৰ একেখন গাঁৱতে নেকি? একেখন গাঁৱতে, আমাৰ ওচৰে। ধন্যবাদ। পইচা আনি মই দোকান চোকান কৰিবলৈ বুলি ঘৰত একো নাই। আহি পিনে এই ককাইদেউ হয় এইজন, সেইজনৰ ঘৰতে তাৰপৰা অকণমান দেৰি বহিলোঁ, আহি মই পালোহি নহয়। প্ৰশাসনে কিবা আপোনাক অৱগত কৰিছে নেকি? প্ৰশাসনত কৈছিলে। কি কৈছে তেওঁলোকে চাওঁ বুলি কৈছে। এতিয়ালৈকে একো পোৱা নাই। এতিয়ালৈকে কোনো সন্ধানে পোৱা নাই নহয় জানো? একো সন্ধান নাই পোৱা। এতিয়া কোনে নিছে বুলি সন্দেহ কৰিছে? আমি এতিয়া সেই ফোনৰ মতে সেই নামটো পাইছোঁ আৰু হিমাংশু মেছ বুলি। ঘৰ মুঠাৰ নহয় জানো? হয়, নিমনাগড়। হয়।